দীপলিনা ডেকা, যাক পৰী বুলিও জনা যায়। তেওঁ এগৰাকী অসমৰ বহু প্ৰতিভাশালী গায়িকা আৰু অভিনেত্ৰী। দীপলিনাই জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত আছামিজ বক্স অফিচ হিট মিছন চাইনা নামৰ চলচ্চিত্ৰৰ যোগেদি আত্মপ্ৰকাশ কৰে। দীপলিনা অসমৰ এগৰাকী বিখ্যাত গায়িকা। তেওঁ কথক নৃত্যশিল্পী হিচাপে প্ৰশিক্ষণ লৈছিল আৰু শাস্ত্ৰীয় সংগীত অৰ্থাৎ ক্লাছিকেল মিউজিকত বিশাৰদ ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ শেহতীয়া গান দীপলিনা লাভ ছিৰিজৰ চুই দিয়ানা নামৰ গীতটিৰ পৰা অধিক জনপ্ৰিয় হৈছিল। দীপলিনা ডেকাৰ জন্ম 1992 চনৰ 7 ফেব্ৰুৱাৰীত হৈছিল আৰু তেওঁৰ বয়স 2021 চনলৈ 29 বছৰ। দীপলিনা গুৱাহাটীৰ বামুণী ময়দানত ডাঙৰ দীঘল হৈছিল। তেওঁৰ দেউতাকৰ নাম বাবুল কুমাৰ ডেকা। তেখেত কাগজ কলম উদ্যোগত কাম কৰিছিল আৰু মাতৃৰ নাম পদুমী ডেকা। দীপলিনাৰ এগৰাকী ডাঙৰ ভগ্নীও আছে। দীপলিনাই কেন্দ্ৰীয় বিদ্যালয়ৰ জাগিৰোডৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল আৰু শিলপুখুৰীৰ মহৰ্ষি বিদ্যা মন্দিৰৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে। দীপলিনা ডেকা স্কুলৰ দিনৰ পৰাই এগৰাকী ভাল ছাত্ৰী আছিল। তাই ক্ৰীড়া ক্ষেত্ৰত বহুত ভাল আছিল আৰু 2007 চনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতাত 4ৰ্থ স্থান লাভ কৰিছিল। দীপলিনাই 3 বছৰৰ বাবে আঞ্চলিক ক্ৰীড়াত কেন্দ্ৰীয় বিদ্যালয় জাগিৰোডক প্ৰতিনিধিত্ব কৰিছিল। দীপলিনাই ভাৰতীয় এয়াৰটেল আৰু ৰিলায়েন্স জিঅ' ইনফোকম লিমিটেডত কাম কৰিছিল। তাৰ পিছত তেওঁ জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত মিছন চাইনা চিনেমাৰ অডিশ্যনৰ সুযোগ লাভ কৰে। দীপলিনা নিৰ্বাচিত হোৱাৰ পিছৰ পৰা চলচ্চিত্ৰ আৰু সংগীত জগতত প্ৰৱেশ কৰে। দীপলিনা ডেকাৰ প্ৰথম সংগীত ভিডিঅ' 23 ফেব্ৰুৱাৰী 2015 চনৰ তাৰিখে মুকলি কৰা হৈছিল। গায়ক তৰুণ তন্ময়ৰ সৈতে গোৱা নোৱাৰি নোৱাৰি নামৰ গীতটি মিছন চাইনাৰ পিছতে দীপলিনা ডেকাই বিশেষভাৱে এটা গান গাইছিল, চুই দিয়ানা, আৰু 2017 চনত তেওঁৰ ইউটিউব চেনেলত গানটো মুকলি কৰিছিল আৰু গানটো বহুত হিট বা পপুলাৰ হৈছিল। এনেদৰে তেওঁ আৰু অধিক জনপ্ৰিয় হৈ পৰিছিল। দীপলিনা ডেকা অসম আৰু উত্তৰ পূৰ্বাঞ্চলত বহুত বেছি জনপ্ৰিয়। দীপলিনা ডেকাৰ বলিউডত গান গোৱাৰ উচ্চাকাংক্ষা আছে। তেওঁৰ প্ৰিয় গায়িকা শ্ৰেয়া ঘোষাল আৰু দীপলিনাৰ অসমৰ প্ৰিয় গায়ক জুবিন গাৰ্গ আৰু প্ৰিয় অভিনেতা যতীন বৰা, জুবিন গাৰ্গ আৰু বৰষাৰাণী বিষয়া। প্ৰিয় খেল বেডমিণ্টন আৰু প্ৰিয় ৰং হালধীয়া। বৰ্তমান সময়ত সকলোৱে জানিব বিচৰা এটা ডাঙৰ প্ৰশ্ন যে দীপলিনা ডেকাৰ প্ৰেমিক কোন? জানিব পৰা মতে দীপলিনা ডেকা কাৰোবাৰ প্ৰেমত বা দীপলিনা ডেকা লাভ ৰিলেশ্যনশ্বিপত আছে আৰু তাই বিয়ালৈকে তেওঁৰ নাম জনসাধাৰণৰ আগত প্ৰকাশ কৰিব নিবিচাৰে আৰু তেওঁ লাভ মেৰেজত বিশ্বাস ৰাখে। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেনে ভিডিঅ'টি লাইক, শ্বেয়াৰ লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।